নহয় 2 মিনিট চাবি অফ কৰি কিনে অলপ থৈ দিলে হৈ গ'ল আকৌ ষ্টাৰ্ট দিলে হৈ গ'ল এই মানে বেয়া আমি গৈ যায় গাড়ী ভাল হৈ যায় চিটৰ ওপৰতে ভাল হৈ যায় ইয়াত ধৰিবই নালাগে পুৰণা গাড়ীটো ন ৰাজ একো নাই চলি যাব আৰু আপোনালোকে ভিডিঅ' চাই দিব ভিডিঅ' চাইছে পইচা পালে কিনিম আৰু দে কিনিম আৰু এটা সময়ত আমিও R15 যাম MT যাম আমাৰো সপোন আছে এই ৰাতি নহা সপোন এইবিলাক R15 ল'ম MT ল'ম তুমি কি ল'বা মইতো R15 যাম R15 ল'বা ন R15 ল'ব বুলি ভাবিছে মই না R15 মই ভাল নাপাওঁ দেই মই এখন বুলেট ক্লাছিক পাই গ'লে হৈ গ'ল কাটি যদি মানে মোৰ অকাতটো বেছি হৈ যায় তেতিয়া এই ZX 6R আনিম অকাতৰ লগত কথা আহিব কিন্তু R15টো আহিব ভাই যদি R15টো মানে আহিবই মানে এইটো মোক গাড়ী লোৱাকে নিবি 20 টকা মোৰ কিডনী বিক্ৰী মোক 20 টকা দিবি মই গাড়ী দিম তোৰ আৰু গাড়ী ভাল হৈ গ'ল চা বৰ্তমানে আমাৰ গাড়ী মানে কি লবে আছে আমি নাজানো গাড়ী ভাল হৈ যায় কিন্তু আমাৰ গাড়ী মানে হেভি পুৰা কৈ দিয়া গাড়ী সব আৰু মানে গাড়ী আৰু মালিশ আৰু অলপ ৰাজৰ ড্ৰাইভটো চাই লওক আমাৰ ড্ৰাইভ কৰে আছে ৰাজৰ ড্ৰাইভ চাব অলপ আগফালে এইয়া আপোনালোকৰ আগত ৰাজৰ ড্ৰাইভ আইটো পালো খেলা কৰি আছে গম চম পোৱা নাই এতিয়া মানে ডিমাকুচি চকত আহি ৰখি থাকি মানে এতিয়া খেলা কৰি হৈছে গম চম পোৱা নাই যি গাড়ী চলাইছে ভাই নেক্সট লেভেল ৰাইড কৰে ক'ত খেলা মই নাজানো মোক লৈ আহিছে ভাই মই ঘৰত ভালকৈ লৈ গেলি হ'ল তই মই আৰু মোৰ গাড়ী ঘৰত যাই পালি হৈছে মোৰ ভাল মাৰি পেলবিয়ে তই সুধি ল'ব পালো খেলা কৰি আছে খেলা আগত You let me build up my feelings. You shatter them quickly, I let you. It's easier than fighting, but I know I give you everything. Believable manu, unbelievable. মই ভাবাই নাছিলো ইমান হ'ব বুলি ও চাই লওক আপোনালোকে চাই লওক কি মানে এইবোৰ মানে মানুহ যে হয় ইয়াতে গাইছ আমি টিকেট কাটিব লাগিব তেতিয়া এইবাৰ সোমাব দিব নহয় এইবাৰ গাইছ সোমাব নিদিয়ে বুজিছা ঐ চাওঁ ইহঁতে কেনেকৈ কৰিছে চাওক ড্ৰোন লৈ আহিছিলে ড্ৰোন শ্বট গাড়ী খেলা হৈছে কিন্তু মানব লগা খেলা হৈছে গাড়ী গাইছ মানে মানুহ আৰু হ'ব লগা মানুহ হৈছে এতিয়া গাড়ী থকাৰ জেগা নাই মানুহ ভাই কি কৰা আচলতে কৈ দিয়ক গাড়ী ক'ত কবি কি কম গাইছ গাড়ী থোৱা জেগা পোৱা নাই গাড়ী মানে কোনোবাই চুৰ কৰি লৈ যাব ভয় লাগি আছে মানে মানুহ ইয়াতে লাখৰ ওপৰত আছে কি মানে হোৱাট ইজ দিছ আমি মানে কেনেকৈ চাম খেলা মানে এতিয়া আপোনালোকে এতিয়া মানে কিবা কমেণ্ট চমেণ্ট মাৰি দিব এতিয়া মানে কি ক'ম আমি ইমান দূৰৰ পৰা আহিছোঁ চাওক গাইছ গাড়ীত ভৰাই কিবা কৰি ষ্টাৰ্ট নহয় তথাপি আহিছোঁ আমি কষ্ট কৰি এতিয়া যদি আমি খেলা চাবাই নাপাওঁ কি হ'ব মানে বেয়া লাগে মানুহ মানে চবে হাল্লা কৰি আছে গছ হোৱা কিবা হোৱা মানে আমি হয়তো আকৌ গমেই পোৱা নাই গমেই পোৱা নাই দেখাই পোৱা নাই খেলা হৈছে নাই তাকো গমেই পোৱা নাই আচ্ছা দুখ নাই আৰু
মানে গোটাই ফিল ঘূৰিলোঁ আমি 45 মিনিট ফিলে ঘূৰিলোঁ গাছো খালি নাই গাছো খালি নাই জাষ্ট গাইছ গাছ পৰ্যন্ত ভৰ্তি টিকেটৰ পইচা দিয়া নাই গেল আমি পুৱাতে আহিব লাগিছিল আগত খিৰিকী চাচ্ছো গাইছ চাক কেনেকৈ বহি আছে ইহঁতক চাক এইখান এই মানুহ মানে কি ক'ম আৰু গাইছ মানুহ ইমান মানুহ আৰু আমি খেলা দেখাই পাওঁ আৰু মানে এই গাইছ আমি মানে এতিয়া ক'ৰবাত মানে শিখৰ টিখৰ পাই যদি খা হোৱা গাইছ মুখখানো মানে কিবা কিবা লাগিছে খাই আহোঁ আৰু কিবা এটা হৈছে আমি গম নাপাওঁ আৰু কিবা এটা হৈছে আৰু হাল্লা হৈছে মানে আৰু আনকে আমি আহি আছো গাইজ যাই আছো মানে ওর পেটত গাইজ বম হাল্লা হৈ গেল গাইজ কিবা এটা হৈছে গাইজ তামান হাল্লা হৈ গেল আমি একো গম পোৱা নাই কিন্তু গাইজ আমি কুকুৰ মতন ঘূৰিহে আছো গাইজ মানে গাইজ চাওক আমাৰ গাঁৱৰে হয় মানে এই ঘূৰি আছে মানে ই অকল ই একেলা হাতী যেনেকুৱা থাকে সেনেকে ঘূৰি থাকে খেলা কেনেকুৱা কিবা এটা হৈছে আৰু গাইছ এই বেলুন চাক গাইছ এই ক'ত গাইছ এইয়া বেলুন চাক বেলুন উলাই দিছে গাইছ দেখিছে আৰু আমি আৰু ফুটবল খেলা দেখা নাই বেলুনে চাইছোঁ আৰু কি ক'ম এই আৰু তথাপিও মানে চাইছোঁ আহিছোঁ আৰু পূজা কৰিছোঁ এই আৰু ইয়াক কৈছোঁ মই মোক যাব টাইমটো লৈ আহিবি ই কি কৰিছে জানা না এনেকৈ ঘূৰাব আৰু অলপ কিবা কৈ দিয়া অলপ খেলা বিষয় কৈ দিয়া খেলা লেফাৰীটোৰ কটি দুটা দেখা পাইছোঁ বেলেগ দেখা পোৱা নাই মানে খেলা কাৰ কাৰ খেলা নাজানো দেখাই আছে গাইছ ময়ো নাজানো খেলা কাৰ কাৰ খেলা হৈছে আৰু আপুনি জানে নেকি খেলা অলপ ফটো এটা মাৰি লওঁ গাইছ কিবা এটা হৈছে গাইছ কিবা এটা হৈছে হাল্লা হৈ কোনবালে গ'ল বাদ নাই কিন্তু গ'ল কিন্তু 4 মান হাল্লা হৈ গ'ল গ'ল কি গ'ল নাজানো মই কিবা দি গৈছে আমাক কি এনে লৈ থাক বুলি কৈছে গাইছ আমি মানে এতিয়া যাওঁ আৰু কি কৰিম আৰু উপায় নাই মানুহ চাব আহিছোঁ মানুহ ইমান মানুহ দেখা নাছিলোঁ ভাল লাগছে কিন্তু কুকুৰ মতন মানুহ হৈছে গাইছ আমি ইন'ভা লৈ আহিছোঁ চাব নেকি ইন'ভা Style is the answer to everything. A fresh way to approach a dull or dangerous thing. To do a dangerous thing with style is what I call art. গাইছ 7 টাইম হ'ল আৰু বোলে এতিয়া বোলে কিবা বোলে ফাংচন আছে গাইছ মানে আমি গাছৰ পৰা উঠা মাথা মাৰি আছোঁ নহ'লে ভাই গাইছ খেলা চাব নোৱাৰি গাইছ গাইছ গাছত উঠিব বোলে এতিয়া মানে খেলা চাব পৰা নাই পুৰা বেয়া লাগি আছে ক'ত উঠবি ভাই এবাৰ উঠিব গাছত খেলা চাব আৰু গাইছ ফেন্সিং হ'ব খুলি দিয়া হ'ব
মানে আছিলে এটা সৰু সুৰা খেলা মেটচটো ব্লগটো এতিয়া মানে আপোনালোকে পাই আছে চাওক কেনে লাগিছে এতিয়া ভিডিঅ'টো শেষে কৰোঁ অলপমান বাকী আছে অলপ ট্ৰাফিক জামটো চাই লওক কিমান হৈছে গাড়ী বাপৰে OMG অলপমান চাই লওক নেক্সট লেভেল মানে নেক্সট লেভেল চাই লওক যাম, যাম না guys, যাম যাম। যাম